নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'ত আপোনালোকৰ বাবে লগত আলোচনা কৰিম আৰু স্কুটিৰ বিষয়টোলৈ। মোক বহুতেই কমেণ্ট কৰি আছে স্কুটি অনলাইন এপ্লাই আৰম্ভ কেতিয়া হ'ব, আৰু কিছুমানে মোক কমেণ্ট কৰি কৈ আছে 1 তাৰিখৰ পৰা আৰম্ভ হ'ব, এইটো কনফাৰ্ম। মোক বহুতে কমেণ্ট কৰিছে আৰু বহুতে মোক হোৱাটছআপত মেছেজৰ যোগেদি কৈছে আৰু মোৰ ফ্ৰেণ্ডসকলেও কৈছে, কিন্তু সেই কথাখিনি আজি আপোনালোকক ক্লিয়াৰ কৰিম এইটো ভিডিঅ'ৰ মাধ্যমত। তো আপোনালোকে যিসকলে চেনেলটোত প্ৰথমবাৰ আহিছে সেইসকল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰক। তাৰপিছত কথাখিনি ক'ম। নিশ্চয় ছাবস্ক্ৰাইব কৰিছে, মই কথাখিনি এতিয়া ক'ম আপোনালোকে। তো মই আপোনালোকক কৈ আছোঁ যে 1 তাৰিখৰ পৰা স্কুটিৰ এপ্লাই আৰম্ভ হ'ব বুলি এতিয়া কোনো ধৰণৰ ন'টিছ বা কোনো ধৰণৰ জাননী এতিয়ালৈকে প্ৰেৰণ কৰা নাই বা অফিচিয়েল কোনো ধৰণৰ জাননী অহা নাই। তো সেইকাৰণে তোমালোকক কৈ থ'ব বিচাৰিছোঁ মই যে তোমালোকে এনে এটা ভিডিঅ' চাই তোমালোকে উল্টা পুল্টা নকৰিবা। যেতিয়াই স্কুটি অনলাইন এপ্লাইৰ সময় আহিব তেতিয়া মই ভিডিঅ' বনাই এইটো চেনেল আপলোড কৰি দিম। সেইকাৰণে কৈছোঁ মই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগত বেল আইকনখন প্ৰেছ কৰি ৰাখিব, যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ভিডিঅ'বোৰ পাই যায়। আজিৰ কাৰণে এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু অলপ হ'লেও যদি ইনফৰ্মেটিভ হয় তেনেহ'লে আপোনাৰ বন্ধু বান্ধৱীহঁতৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।